আবে কি ভিড় বে প্রথমৰ পৰা চাওক না এ ফালি আছো এই গাইজ কি কম চাওক এতিয়া মানে ইমান ভিৰ মানে জীৱন আৰু কি কম মানে পুৰা ভিৰত যেতিয়া ব্লগ বনোৱা হয় না মানে জীৱনটো এনেকুৱা ধৰণে হৈ যায় মানে কি কম মানে দে আৰু জীৱন আৰু এই গাইজ স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ। চাওক আজি মানে যোনটো ব্লগ বনাব গৈ আছোঁ না মানে বহুত মজা ব্লগ এটা বনাব গৈ আছোঁ মানে ডেভেলপমেণ্ট। চাওক এতিয়া চাওক যে ডেভেলপমেণ্টৰ কথাই মই কিয় কৈছোঁ মানে আপোনালোকৰ নিশ্চয় ল'ৰা ছোৱালী আছে বা ভাইটি আছে বা ভতিজা আছে যোনে নহওক ইহঁতক সুধিলে মানে ইহঁতক ক'বনে নাই যে তই ডাঙৰ হৈ পেলাই কি কৰিবি ডক্টৰ হ'ম হয়নে নহয় গাইজ। এতিয়া চাওক ডক্টৰ হ'ম এতিয়া এই ডক্টৰ হ'ম বুলি মই কিয় কৈছোঁ আজি ভিডিঅ'টো বলক মই যিহেতু মানে হেমন্ত বিশ্ব শৰ্মা মানে মাতিছে কি কোনে হিমন্তই কিয় মাতিছে দেখা আকৌ দেখা বুম বুম যাব লাগে জলদি জলদি যাব লাগে বুম বল 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 যাব লাগে যিহেতু দেখাম বুলি কৈছোৱে আৰু মানে বল মাল বোলে মামা আহি গৈছে মানে কি মানে লাইন কেনেকুৱা না যেন বেয়া ভিৰ পেলাইছে মানে ডিচি ছাৰ কেনেকৈ অভাৰটেক কৰিছে বেয়া কথা এইটো। হয় গাইজ দেখাইছোঁ চাওক মই নেদেখাম বুলি ভাবিছোঁ নেকি চাওক এইটো এতিয়া মানুহ মানে জোনবিল মেলা টাইপ হৈ গৈছে মানে কি ক'ম আৰু জীৱন আৰু দে আৰু মানে আগত যাব পৰা নাই মোৰ স্কুটি মানে আগত কেনেকুৱা ভিৰ চাওক। এতিয়া মেডিকেল কলেজ মানে উদ্বোধনী কৰিবলৈ আহিব আমাৰ টপ লিডাৰ অসমৰ হেমন্ত বিশ্ব শৰ্মাজী। এতিয়া মই সুধিম ডাইৰেক্ট পাব্লিকক সুধিম যে এই আপোনাক কেনেকুৱা লাগিছে? ভালে লাগিছে। কি ক'ব ইয়াৰ প্ৰজেক্টটোৰ বিষয়ে যোনটো ডেভেলপমেণ্ট আমাৰ অসমৰ যোনটো ডেভেলপমেণ্ট হ'বলৈ গৈ আছে একদম ভৱিষ্যতলৈ মানে ভাল লাগিছে নে আপোনাৰ? ভাল লাগিছে, নিজৰ ল'ৰা ছোৱালীয়ে ইয়াতে পঢ়িব পাৰিব, বেলেগলৈ যাব নালাগে। সেইটোৱে এই যোনটো উদ্বোধনী লৈ মানে কেনেকুৱা এক্সাইটেড এতিয়া আপোনাক কেনেকুৱা লাগিছে এইটো উদ্বোধনী লৈ? ধুনীয়া লাগিছে। আমি দুখীয়া মানুহৰ ল'ৰা ছোৱালীয়ে ক'ত বাহিৰত আমি পঢ়াম, আমাৰ দেশতে বা আমাৰ জিলাতে যদি হয় বস্তুটো আমি কিমান সুখী হ'ম হয় নে নহয়? সেইটোৱে আপুনি বহুত দুখী আপোনাৰ নিচিনা আৰু 10জন এনেকুৱা এতিয়া যিমান ঠেলাৱালা হওক ৰিক্সাৱালা হওক হাজিৰা কৰা মানুহ হওক ইহঁতৰ ল'ৰা ছোৱালী বাহিৰত যাব নালাগে হয় নে নহয়? মাহে 50,000 60,000 টকা দি থাকিব নালাগে। এতিয়া বিনামূলীয়াকে ইয়াত ধুনীয়াকে ভালকে পঢ়িলে ইয়াতে পঢ়িব পাৰিব। এক কাম মানে উদ্বোধনী আজি কৰিব সেইকাৰণে মানে কাম চাম মানে ষ্টাৰ্ট কৰা হ'ব আৰু এতিয়া ঢেৰ আৰু কিবা পুৰা মানে আজি আগ্ৰাম বাগ্ৰাম মানে ঢেৰ আছে কিবা এইটো ইমান পিছফালৰ পৰা কি শুনা পাব মানুহে মানে নাজানো আৰু মানে কেনেকুৱা দীঘল লাইন চাওক না এইখিনি মানুহে যদি মোৰ ভিডিঅ' চালে হয় না মানে কি ক'ম আৰে ক'তনো হ'ব কি আলবাল বকি আছো কেনেকে বনাইছে চাওক মোটামুটি হেভিলি বনাইছে চাওকচোন হেভি আছে মানে মাল বৰষুণ চৰষুণ পৰিলে মানে পুতুকে হেৰি নহয় তোৰ মালটো আহি গ'ল মানে সেই মাল বোলে মামা আহি গ'ল মামা। তো গাইজ মই এতিয়া যাওঁগৈ ওলাওঁ আৰু মানে এতিয়া যিহেতু এয়া গেটটো পাৰ হৈছোঁ এইটো কিবা গেট থাকে আৰু যিয়ে নহওক এতিয়া ওলাইছোঁ মানে যাবলৈ। এতিয়া মানুহ মানে এতিয়ালৈকে আহি আছে তো আহিয়ে থাকিব আৰু মানে মইতো এতিয়া যাবই লাগিব যিয়ে নহওক। এতিয়া ছাৰ মানে আহিছে হেলিকপ্টাৰ লৈ কিনে এতিয়া মানে মিটিঙত ভাষণ চাখন দিব আৰু যিহেতু যিমানখিনি পাৰিছোঁ দেখাইছোঁ আৰু কি কয় মানে মই যে কৈছিলোঁ যে আপোনালোকৰ ল'ৰা ছোৱালী মেডিকেল কলেজত পঢ়িব হ'লে মানে বাহিৰত যাব নালাগে এতিয়া ভিতৰতে মানে ভিতৰতে বেলেগ মানে অসমতে মানে পঢ়িব পাৰিব মানে মৰিগাঁও ডিষ্ট্ৰিক্টতে পঢ়িব পাৰিব। কিমান এটা ডেভেলপমেণ্ট মই যে ৱৰ্ডটো কৈছিলোঁ মই কিয় কৈছিলোঁ চাওক ডেভেলপমেণ্ট এইটো এটা ডেভেলপমেণ্ট হয় না এইটো এটা প্ৰজেক্ট হয় তো সেইকাৰণে কৈছোঁ যে ডেভেলপমেণ্ট ৱৰ্ডটো মই এনেই কোৱা নাই কি ক'ম আৰু দে নাজানো আৰু দে মুঠতে ভাল হৈছে। ধন্যবাদ অসম